অসংখ্য চৰিত্ৰত প্ৰাণ দিয়া জয়ন্ত ভাগৱতী আজি নিজৰ জীৱনৰ সৈতে এখন কঠিন যুদ্ধত ব্যস্ত। হয়, আপোনালোকে ঠিকেই শুনিছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল তৰাৰ নাম জয়ন্ত ভাগৱতী, যি নামত আছে অভিনয়ৰ দীপ্তি, শিল্পীৰ সততা আৰু জনতাৰ অগাধ মৰম। আজিৰ দিনটোত সেই জনপ্ৰিয় অভিনেতাগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে তেওঁ। চিনাকি হাঁহি, এক সুন্দৰ কণ্ঠ, আজিৰ দিনত বিচনাত শুই ৰাইজৰ আশীৰ্বাদ বিচাৰি আছে। তেওঁৰ মুখত আকৌ হাঁহি ফুটি উঠক। আপোনাৰ হাঁহিয়ে আকৌ উজ্বলাই তোলক অসমীয়া চলচ্চিত্ৰৰ পৰ্দা। সাধাৰণ দৰ্শকৰ হৃদয়ত তেওঁ যে কিমান ডাঙৰ স্থান দখল কৰি আছে, সেইটো আজিয়ে প্ৰমাণ দিব লাগে। এটা সৰু প্ৰাৰ্থনাৰে, এটা মৰমৰ আশীৰ্বাদেৰে সোনকালে আৰোগ্য লাভ কৰক অভিনেতাগৰাকীয়ে। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, অভিনয় জগতৰ এই উজ্জ্বল তৰাজনক আপোনাৰ আশীৰ্বাদেৰে সোনকালে সম্পূৰ্ণ আৰোগ্য দান কৰক। তেওঁৰ শৰীৰত বল, মনত সাহস আৰু আত্মাত দৃঢ়তা দিয়ক, যাতে তেওঁ আকৌ আগৰ দৰে হাঁহি মুখে অসমীয়াৰ হৃদয়ত অভিনয়ৰ যাদু বিচাৰিবলৈ ঘূৰি আহে।